ইমান ৰাজকৈ পাৰ হ'ব লাগিছে এৰ কি এই বহুত স্পীড ব্ৰেকাৰ বাবা ৰবা hello guys hi how are you welcome back to my channel guys আজি দুইদিনমান নহয় বাৰু দুইদিন ব্লগ দিয়া নাই কাৰণটো হ'ল কি মোৰ অলপ এক্সাম আছিল আৰু আজি এক্সাম দিব গৈ আছো বৰ্তমান এক ছেকেণ্ডে মই তেলটো ভৰাই লওঁ Okay, তো গাইজ মই কৈ আছিলোঁ যে মোৰ এক্সাম আছিল আজি চ' মই এক্সাম দিব গৈ আছোঁ এক্সাম ৰেলৱেৰ RPF-ৰ SI পোষ্টৰ কাৰণে আৰু মোৰ এক্সাম আছে আজি 3 নম্বৰ শ্বিফ্টত মানে 4টা বজাৰ পৰা আৰু এক্সামটো আছে আয়ন ডিজিটেল যে আছে গুৱাহাটীত আয়ন ডিজিটেল বৰ্জাৰ নাপাওঁতে তাত আছে গতিকে এতিয়া মোটামুটি 2:40 হৈছে আৰু মই 3:30টাৰ আগত যাই পাব লাগিব ঘৰৰ পৰা ওলাওঁতে অলপ দেৰি হ'ল সেইটোৰ কাৰণে অলপমান স্পীডত নাযাওঁ বাৰু মানে লিমিটত যাই থাকিম আৰু তো এইটোৰ কাৰণে এই দুদিন ব্লগটো কণ্টিনিউ কৰিব পৰা নাছিলোঁ কালিৰ পৰা আকৌ কণ্টিনিউ কৰিম ব্লগ হঠাৎ মানে মই চোৱাই নাছিলোঁ এডমিট দিয়া বুলি সেইদিনা মানে হঠাৎ চাই থাকোঁতে মোৰচোন আজি এক্সাম হৈছে বোলে কি কৰা যায় আগৰ পৰা গম পাওঁ এইখিনি টাইমত দিব বুলি এডমিটটো কিন্তু মানে ইমান মানে জল্দি যে এক্সামটো মানে ফাৰ্ষ্ট কেইদিনৰ ভিতৰতে পৰি যাব ভবা নাছিলোঁ আৰু মানে কেইদিনমান পিছত ধৰক 10 তাৰিখমানৰ পিছত পৰিব বুলি ভাবিছিলোঁ কিন্তু আজি 3 তাৰিখতে এক্সামটো পৰি গ'ল চ' একো কথা নাই বাৰু পৰিছে যাতে দিবই লাগিব গতিকে এক্সামটো দি হ'ব গাইজ এইটো চেনেল মানে মোৰ এইটোৱে চেনেল আৰু এটা মানে আছে কিন্তু সেইটোত মই ভিডিঅ' আপলোড নকৰোঁ বেছি মানে ফাৰ্ষ্টতে সেইটোতে আপলোড কৰিম বুলি ভাবিছিলোঁ কিন্তু তাৰপিছত মই এইটো চেনেল খুলি পিনে আকৌ ইয়াতে ভিডিঅ'বিলাক আপলোড কৰোঁ চ' ইয়াতে মানে যিমানকেইটা ভিডিঅ' দিছোঁ এইটো মোৰ ফাৰ্ষ্ট আৰু প্ৰপাৰ মট'ব্লগ টাইপ ভিডিঅ' হ'ব মট'ব্লগ বুলি ক'ব পাৰিব আৰু ফাৰ্ষ্ট মট'ব্লগ প্ৰপাৰ মট'ব্লগ আৰু এইটোত মানে মই কেমেৰাৰ সন্মুখত নাহোঁ অনলি আপোনালোকে বাইকতে চলাই থাকোঁতে শুনিব পাৰিব বা দেখিব পাৰিব প্ৰপাৰ মট'ব্লগ যিটো কয় আৰু এইটোত আপোনালোকে জনাব মানে মট'ব্লগ চাই ভাল পায়নে নে এনেই ধৰক কেমেৰা লৈ পিনে ধৰক মই যিটো দেখাওঁ বা ঠাইবোৰ দেখাওঁ বা ক'ৰবাত গ'লে বস্তুবিলাক দেখাওঁ বা মোৰ লগ বন্ধু সমনীয়াসকলৰ লগত যিবিলাক মই থাকোঁ টাইম সেই টাইমখিনি মই যিহেতু শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত গতিকে আপোনালোকে জনাব কোনেটি চাই ভাল পায় মট'ব্লগ চাই ভাল পায় নে তেনেকুৱা ভিডিঅ' চাই বেছি ভাল পায় আৰু মই দুয়োটা বস্তুৱেই দিব চেষ্টা কৰিম মানে তেনেকুৱাকৈ ভিডিঅ' দিব চেষ্টা কৰিম আৰু এনেকুৱাকৈও দিব মট'ব্লগ কৰিও দিব চেষ্টা কৰিম মানে বেছিভাগ তেনেকুৱাকৈ দিয়া যাব চাগে ক'ৰবাত গ'লে মট'ব্লগ দিয়া যাব বা যদি আপোনালোকে কয় মই তেনেহ'লে মট'ব্লগো দিব পাৰোঁ বেছিভাগ আপোনালোকৰ ইচ্ছামতে হ'ব আৰু যিটো চাই ভাল পায় আপোনালোকে জনাব কমেণ্ট কৰি আৰু মই এতিয়া এই পাকৰনা পালোঁ আৰু ইয়াৰ পৰা জালুকবাৰী মোটামুটি 10 কিলোমিটাৰ আৰু জালুকবাৰীৰ পৰা আয়নলৈকে 7 কিলোমিটাৰ গতিকে 7 নহয় 8-9 মান হ'ব চাগে গতিকে মই বৰ বেছি 40 মিনিটত যাই পাব লাগে আৰু তাতকৈ বেছি লাগিব নালাগে কাৰণ এইটো টাইমত গাড়ী মটৰো কম থাকে আৰু ৰাস্তাটো অলপ ফ্ৰী থাকে ফ্ৰী বুলি ক'ব নোৱাৰি আজিকালি এইটো ৰাস্তা কিন্তু মানে ধৰক অফিচ টাইমতকৈ কিছু অলপ পাতল থাকে আৰু তথাপিতো গাড়ীবিলাক দেখিছে ইমান গাড়ী আছেই
ফ্ৰী বুলি ক'ব নোৱাৰি কিন্তু মানে অফিচ টাইমতকৈ অলপ কম আৰু অফিচ টাইমততো মানে যাবই নোৱাৰি মানে এইটো চাইডেদি যাব নোৱাৰি আহা চাইডেদিও আহিব নোৱাৰি এনেকুৱা মানে গাড়ীৰ ভিৰ থাকে গতিকে গাড়ী বহুত হৈছে আৰু ৰাস্তা বহলকৈ লগা হৈছে চাইডত হাইৱে বনাই আছে অলপ ভিতৰত কেতিয়াবা দেখা আপোনালোকক কিন্তু সেইটো মানে অপেন হওঁতে হওঁতে টাইম লাগিব তেতিয়া অলপ ভিৰ কমিব কিন্তু তেতিয়ালৈকে অলপ টাইম আছে আৰু ভালেখিনি টাইম আছে আৰু আজিকালি সকলোৱে নিজা গাড়ী লৈ আহিবই মানে বেছিভাগে প্ৰেফাৰ কৰে আৰু নিজা গাড়ী লৈ আহিলে সুবিধাও হয় কিছু নোহোৱা নহয় সেই হিচাপে ৰাস্তাবোৰতো গাড়ীৰ ভিৰ বহুত অলপ আগবাঢ়ি লওঁ ৰ'ব তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ মই তো গাইজ যিসকলে নাজানে মই ক'ৰ পৰা কৈ আছোঁ মই হাজোৰ পৰা কৈ আছোঁ বৰ্তমান মানে মইতো এতিয়া আহি শিঙিমাৰীয়ে পেলাম কিন্তু মানে মোৰ ঘৰ হাজোত কাষতে আৰু বৰদৈত হাজোৰ বাহিৰৰসকলক কৈছোঁ আৰু গতিকে কেতিয়াবা আপোনালোকে হাজোৰ পিনে আহে তেনেহ'লে মোক লগ কৰিব পাৰে আপোনালোকক মই জেগা দেখুৱাই দিব পাৰিম ফুৰিব পৰা ঘূৰিব পৰা জেগা আৰু যদি আপোনালোকে কোনোবাই মোৰ লগত ৰাইডিং কৰিব বিচাৰে তেনেহ'লেও যোগাযোগ কৰিব পাৰে আমি ৰাইড এটা কৰি দিম সৰু সুৰাকৈ নে কি কয় আজি মানে টেষ্ট কৰি চালোঁ মটো ব্লগ কৰি কেনেকুৱা লাগে যদি ভাল লাগে অলপ বেছিকৈ কথা কৰিম আপোনালোকে জনাব কেনেকুৱা পায় আৰু আগৰ ভিডিঅ' কেইটাও কেনেকুৱা পাইছে জনাব বেছি ভিডিঅ' দিয়া নাই যিকেইটা দিছোঁ আৰু মোৰতো চেনেল খুলিব দেৰিয়ে হ'ল কিন্তু মানে মই মাজতে এক্টিভ নাছিলোঁ মোটামুটি 10 মাহৰ বেছি এক্টিভ নাই মই তাৰে আগতে এটা দুটা ভিডিঅ' দি থাকিছিলোঁ কেতিয়াবা কেইদিনমানৰ মূৰে কিন্তু 10 মাহমান কমপ্লিট দিয়াই নাই কিবা কিবি অলপ পাৰ্চনেল কামত বিজি আহিছিলোঁ সেইটোৰ কাৰণে এতিয়া মানে যেতিয়াৰ পৰা মানে দিয়া ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে দিয়ে আছোঁ প্ৰায় মানে অফ কৰা নাই বন্ধ কৰা নাই বা মাজতে ছুটি লোৱা নাই আৰু ছুটি মানে কি আমাৰতো ছুটি নাই মানে কথাটো কৈছোঁ আৰু মানে দিয়া নাই আৰু নিদিয়াকৈ থকা নাই আৰু দিয়ে আছোঁ ভিডিঅ' এইটো আমি শিঙিমাৰী চক পালোঁ শিঙিমাৰী চকত আবেলি টাইমত বহুত ভিৰ হয় এই ইয়াতে দোকানবোৰত চব্জি এনেকুৱাকৈ চব্জি এইবোৰ দোকান দিয়ে ইয়াতে দেখিছেই আৰু এইবিলাক তেনেকৈ বহিব অলপ পিছত গোটেই এইখিনি ভৰ্তি হৈ যাব অলপ পিছত গুৱাহাটীত যোৱাবোৰে ইয়াৰ পৰা লৈ যায় বা যিসকলে গুৱাহাটীত পৰা আহে তেওঁলোকেও ঘৰত চব্জি লৈ যায় ইয়াতে কিছুমান মানে ঘৰুৱা চব্জি তৰকাৰী বিকেতো ইয়াতে তো মানুহবিলাকে এনেই ভাল পায় ইয়াৰ পৰা সেইকাৰণে বহুত ভিৰ হয় এইখিনি ভিডিঅ' এংগলটো ঠিকে আছে নে জনাবচোন মানে মোৰ লোৱাত হৈছে নে নাইবা লোৱাত যদি হোৱা নাই মই ভালকৈ ল'ব লাগিব আৰু আপোনালোকে যদি এংগলটো চাই ভাল পাইছে তেনেহ'লে ক'ব আৰু যদি ভাল পোৱা নাই তেতিয়াহ'লেও ক'ব তেতিয়া মই মানে মিলাই ল'ব পাৰিম এংগলটো মোৰ বোধেৰে এংগলটো ঠিকে থাকিব লাগে আগে পিছেও মই এইটো কেমেৰাৰে মানে ভিডিঅ' কৰিছোঁ তেনেকৈ কিন্তু মানে প্ৰপাৰ মটো ব্লগ কৰা নাই এনেই নামমাত্ৰ ধৰক ক'ৰবাত যাওঁতে লাইট লুমৰ ভিডিঅ'টো আপোনালোকে লাইট লুমৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব আই বাটনত মই দি দিছোঁ হেৰি গতিকে যদি আহি আছে পৰা চাই ল'ব মই তাত যাওঁতে এইটো এতিয়াই কেমেৰা কৰিছোঁ বাকী তাৰে আগতো ফিফি ফলছত যাওঁতেও এইটো কেমেৰাৰে ভিডিঅ' কৰিছোঁ মানে কৰিছোঁ ভালেখিনি মোৰ ওচৰত 1.5 বছৰৰ বেছি হ'ল এইটো কেমেৰা গতিকে কিছু মই ইউজ কৰিছোঁ নাই কৰা নহয় মানে বাজেট কেমেৰা হিচাপে ইয়াৰ কোৱালিটিটো ডিচেণ্ট আছে মানে অভাৰ হাইপ নহয় বস্তুটো কিন্তু মানে ঠিক আছে আৰু ঠিক ঠাক আৰু চলাব পাৰি আৰু কাম চলাও মানে কৰিব পাৰি যদি আপোনালোকে ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিছে তেনেহ'লেতো এটা GoPro ল'বৰ কাৰণে আপোনালোকৰ বাজেট নাথাকিবও পাৰে যদিতো আছে ভাল কথা বাৰু GoPro বা DJI Actionৰ পিনে যাব পাৰে কিন্তু যদি মানে GoPro ল'ব বা DJI Actionটো ল'বৰ কাৰণে আপোনালোকৰ মানে বাজেট নাই তেনেহ'লে এইটো কেমেৰাৰ পিনেও যাব পাৰে আৰু আজিকালি আৰু কেইটামান ওলাইছে ইজিৰ ওলাইছে ইজিৰ এটা ওলাইছে তাৰপিছত আপোনাৰ আকৌ এটা ওলাইছে হেৰি ফিট স্পাৰ্ক নে কি এনেকুৱা ফিট স্পাৰ্ক ডলফিন নে কি এনেকুৱা কিবা এটা ওলাইছে ডিজি কেমো ওলাইছে SG কেমো ল'ব পাৰে এইকেইটা বাজেট কেমেৰাৰ ভিতৰত পৰে আৰু এটা অলপমান ভাল চাই আছে এইটো DJI Action 2 Pro বুলি কয় নহয় Action 2 Pro নহয় চাগে এইটো মানে এটা সৰু কেমেৰা দেই মই আপোনালোকৰ ফটোত
ফটোত এটা দেখাই দিছোঁ কিন্তু আমাজনত আছিল এইটো অলপ কম দামতে আছিল 15-16 হাজাৰ মানতে আছিল সেইটো ল'ব পাৰে কিন্তু বৰ্তমান এভেইলেবল নাই চাগে এইটো আমাজনত মই কালি নে পৰহি চাই থাকোঁতে পোৱা নাছিলোঁ কিন্তু মানে এটা টাইমত বহুত ট্ৰেণ্ডত আছিল এইটো মানে আজিৰ পৰা 4-5 মাহ মান আগত বহুতেই লৈছে এইটো আৰু ফ্লেছ চেলত সেইটো নোহোৱাই হৈ গ'ল এই বিগ বিলিয়ন্স ডে যে আহিছিল কিবা কিবি চেল যে চলি আছিল আমাজনত তেতিয়া মানে নোহোৱা হ'ল চাগে কেমেৰাটো তাৰে আগত আছিল কিন্তু এইটোও ল'ব পাৰে যাৰ যাৰ ইচ্ছা আছে বাকী এইটো কেমেৰাৰ ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে নাজানো মই ধৰক দামী কেমেৰা হিচাপে তো কোৱালিটি নাপাব এতিয়া কম দামী কেমেৰা হিচাপে কোৱালিটিটো ঠিক আছে নে নাই জনাবচোন কেনেকুৱা পাইছে তাৰমানে আৰু এইটো চেঞ্জ কৰি বেলেগ এটা ল'ব মোৰ বৰ্তমান একো নাই ল'ব মানে মোৰ ইচ্ছাও নাই বেলেগ এটা ল'বৰ কাৰণে এইটো চেঞ্জ কৰি পেলাই বৰ্তমান বা বাজেটো নাই তেনেকুৱা ল'বৰ কাৰণে আপোনালোকে যদি চেনেলটো ছাপোৰ্ট কৰে তেনেহ'লে মই ইন ফিউচাৰ মই কিবা এটা ভাবিব পাৰিম আৰু গতিকে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু চাউণ্ড কোৱালিটিটো কেনেকুৱা পাইছে এইটোও জনাব অডিঅ' কোৱালিটিটো মানে নইজি হৈ আছে নেকি বা বাহিৰৰ চাউণ্ড বা হাৱাৰ চাউণ্ডটো বেছিকৈ আহি আছে নেকি জনাবচোন মানে যদি হাৱাৰ চাউণ্ডটো বেছিকৈ আহি আছে মানে বতাহৰ চাউণ্ডটো মানে নইজটো বেছিকৈ আহি আছে তেনেহ'লে মই যিটো কেমেৰা মাউণ্ট যিটো আছে সেইটো মানে চেঞ্জ কৰিব লাগিব মানে এইটোত অলপমান গ্লাছটো হেলমেটৰ গ্লাছটো অকণমান দাং খাই থাকে সেইটো কাৰণে মানে হাৱা সোমাব মানে ইজি হয় মানে যদি অলপ স্পীডত গৈ থাকোঁ তেতিয়াহ'লে হাৱাটো পূৰা সোমাই যায় না সেইটোৰ কাৰণে চাউণ্ডটো মানে ভালকৈ নাহিব পাৰে সেইটো কাৰণে কৈছোঁ মানে লাহে চলাই থাকিলেতো চাউণ্ডটো ঠিকেই আছে বাৰু সেইটো গম পাইছোঁ কিন্তু মানে যদি আৰু মানে অলপ জোৰে যাওঁ মানে স্পীডত যাওঁ 40-50 বা 60 মানত যাওঁ আৰু তেতিয়া মানে চাউণ্ডটো ভাল নহ'ব পাৰে সেইটোৰ কাৰণে কৈছোঁ তেতিয়া আপোনালোকে মানে শুনি কেনেকুৱা পাইছে ক'ব চাউণ্ডটো যদি আৰু মানে বেয়া পাইছে মানে মই মাউণ্টটো সলাব লাগিব মানে এটা এমচিল বা তেনেকুৱা টাইপৰ এটা মাউণ্ট এটা লগাই ল'ব লাগিব প্ৰপাৰ মানে ফিটিং হোৱা মানে এনেকুৱা মাউণ্ট এটা কিনি ল'ব লাগিব গাইছ মই গণেশ মন্দিৰ পাই গ'লোঁ এইটো আমাৰ ইয়াৰে গণেশ মন্দিৰ আপোনালোকে হাজোৰ পিনে আহিলে বা গুৱাহাটীৰ পিনে গ'লে চাগে বাটত এইটো দেখে আৰু যিসকলে নাই দেখা তেওঁলোকে চাব আহিলে কেতিয়াবা এইপিনে যদি আপোনালোকে অলপ দূৰৰ পৰা চাই আছে আৰু নাজানো ক'লৈ লৈ মোৰ ভিডিঅ' গৈ আছে বৰ্তমান অলপমান আগত যাব চেষ্টা কৰোঁ নেকি বাছবিলাকে আজিকালি কাৰ চলোৱা দিয়ে কিন্তু পুৰা দা কুঠাৰ এইবিলাক বনাই আছে পৰা বেলেগৰ মানুহ আহিছে গাইছ এইবিলাক আহি পিনে এনেকৈ বনাই থাকে যোৱাবাৰো আহিছিল মাজে মাজে আহি থাকে অলপ ক'ৰ পৰা আহিবা ৰাজস্থানৰ পৰা আহে চাগে তাৰ পৰা আহি ইয়াতে মানে কেইদিনমান এনেকৈ থাকি কিবা কিবি বস্তু বনাই থাকে আৰু মানে দাও বনাব কটাৰী বনাব কুঠাৰ বনাব এইবিলাক বনাই কেইদিনমান বিক্ৰী কৰি পেলাই আকৌ ইয়াৰ পৰা গুচি যায় আকৌ বেলেগ জেগাত যায় এনেকেই তেওঁলোক ঘূৰি থাকে আৰু উপায় নাই ভাই অলপমান বেয়াকৈ আহিলোঁ আহিব লগা হৈছে মানে গাড়ীৰ পিছফালে থাকোঁতে মানে মোৰ টাইমটো যাই আছে তো অলপমান মই ফাৰ্ষ্টকৈ যাওঁ হা বেয়া নাপাব আমাৰ এইটো ৰাস্তাত সাংঘাতিক স্পীড ব্ৰেকাৰ আছে কিমানকেইটা স্পীড ব্ৰেকাৰ পাৰ হ'লোঁ এতিয়ালৈকে ঠিক নাই বহুত স্পীড ব্ৰেকাৰ ৰ'বা গাইছ মই পাই গ'লোঁ গুৱাহাটী আমিনগাঁও আগতে এইখিনি বহুত ঠেক আছিল আৰু সৰু আছিল জেগা এতিয়া মানে ভালেখিনি ডেভেলপ হৈছে এই হৈছে চেকপোষ্ট আগতে চেকপোষ্ট বুলি কৈছিল আজিকালিও চেকপোষ্ট বুলিয়ে কয় বহুতেই কয় আৰু আগৰ মানুহবিলাকে আমিও কওঁ কনচাৰ্ণ পুৰণা তাকো নতুন গাইছ মই এই বাইকখনৰ ওপৰত এটা লং টাৰ্ম ৰিভিউ দিব লগা আছে মই বাইকখন ল'ব মোটামুটি 2 বছৰমান হ'ল 2022 এপ্ৰিলত লৈছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে কেনেকুৱা পাইছোঁ তাৰে ওপৰত মানে এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ বাকী মই কিছুমান বস্তু চেঞ্জ কৰিছোঁ ধৰক হেণ্ডেলডাল দেখিবলৈ হৈছে হেণ্ডেলডাল চেঞ্জ কৰিছোঁ আৰু কিছু লাইট চাইট লগাই লৈছোঁ অলপমান কিবা কিবি কৰি লৈছোঁ আৰু সেইখিনি মই গোটেইখিনি দি দিম আপোনালোকক কি কৰিছোঁ কি কৰা নাই
আৰু এয়া মই পাই গ'লো আমাৰ বিখ্যাত শৰাইঘাট দলং। এইখন দলং সদায় বেয়া হৈ থাকে, এখন নতুন চাই লগা হৈছে এখন দলং কাষেদি। সেইখনতো আছে, সেইখনতো বাৰু আহা চাইডটো হৈ থাকে। কেতিয়াবা মানে এইখন দলঙত জাম লাগিলে সেইটো চাইডতেও যাওঁ আৰু, সেইটো বেলেগ আৰু। কিন্তু বেছিভাগ দলংখন বেয়া হৈ থাকে, মানে ভাঙি থাকে মাজে মাজে। এই ফাট হয়, কিবা হয়, এইবিলাক কিবা কিবি হৈয়ে থাকে মাজে মাজে, বেছিভাগেই হয় আজিকালি। আগতে বহুত বছৰৰ মূৰত এবাৰ দুবাৰ হৈছিল, আজিকালি মানে প্ৰায়ভাগে হৈ থাকে। পুৰণা হ'ল নহয় দলংখন, বহুত বছৰ হ'ল। 1965 চনতে বনোৱা দলং এতিয়ালৈকে আছে যে, মানে ইমান ধুনীয়া হৈ পিনে তথাপিতো ৰেল যায়, গাড়ী যায়, তথাপিতো আছে আৰু ইমান দিন। নতুন টেকন'লজি দিন নবনোৱা হয়তো লাষ্টিং কৰি আছে যে এতিয়ালৈকে ইমান ধুনীয়াকৈ। ভাল কৰি থাকে, কিন্তু লগ ভাল কৰে সেইটো ক'ব নোৱাৰি, বেয়া পৰি থাকে। মেইনটেইনটো পূৰা কৰি থাকে, কিন্তু সেইটো মানিব লাগিব। এই 2 এদিনৰ ভিতৰত কালাৰো কৰিছে পুৰা জিলিকি আছে। বাকী সেইখন দলং হ'লেতো সেইখন দলং এতিয়া অহা যোৱা কৰিব লাগিব কেতিয়াবা। এইখিনিতো ভাঙে দেই, এইখিনিত বহুত ভাঙে। এইখিনি দলংখন বহুত ভাঙে, বেছিভাগ এইখিনিতে ভাঙে। গাইছ, মই বৰ্তমান আহি জালুকবাৰী পাই গ'লোঁ। জালুকবাৰীত দেখিবলৈ পাইছে আৰু মানুহ কিমান গাড়ীত উঠিব মানে ভৰ্তি বিজি হৈ থাকে। সেইটো চাইডটো ক'বই নোৱাৰি আৰু, সেইটো চাইডটো বহুত বেছি। এইটো চাইডো আছে কিছু। চিধা আপোনালোকে গ'লে পাব খানাপাৰা য'ত যায় আৰু এইপিনে চিধা আপোনালোকে লখৰা, খানাপাৰা, বশিষ্ঠ চাৰিআলি, বেলতলা, য'ত যায় যাব পাৰে। 6 মাইল, গোটেই ওপৰ অসম যাব পাৰিব এইপিনে চিধাই গ'লে। আৰু মই ল'লোঁ এইপিনে লেফ্ট চাইড, কাৰণ মই এইটো চাইডে যাব লাগিব এনেকৈ ঘূৰি আমাৰ VIP ৰোডৰ পিনে, মানে বৰঝাৰ বিমান বন্দৰৰ পিনে। টাইমত পাই যাম নে গাইছ? পাব লাগে। ভাই জানা এই ট্ৰাক ভাই কেনেকুৱা কৰাচোন আহি থাকাতে হঠাৎ ৰখাই দিছে ভাই। পিছফালে গাড়ী আহিছে, বাইক সেইটো চাব নাই আৰু, নিজৰ মতে ডাইৰেক্ট পোৱা আৰু ইয়াতে। আৰু এইটো টাৰ্ণিং ল'লে মই পায়ে গ'লোঁ গাইছ, মই পাই গ'লোঁ এক্সাম চেণ্টাৰ। আপোনালোকক মই এক্সাম দি উঠি লগ পাই আছোঁ। অ'কে, ষ্টে টিউন তেতিয়ালৈকে। অ'কে গাইছ, মই ফাইনেলি পাই গ'লোঁ চেণ্টাৰ। লগ পাই আছোঁ এক্সাম দি উঠি। কৃষ্ণ 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 কৃষ্ণ। মই বৰ্তমান এক্সাম দি ওলালোঁ। ঘৰত যোৱাৰ আগতে এটা ঘৰত কল কৰি কৈ লওঁ ওলাই আহিলোঁ বুলি। এক ছেকেণ্ড হা। অ'কে গাইছ, তো মই ঘৰত ফোনটো কৰি ল'লোঁ। এতিয়া আৰু চিন্তা নাই, সিহঁতেও চিন্তা কৰি নাথাকে, মোৰো চিন্তা নাই। লাহে লাহে যাই থাকিম এতিয়া। আগে ঠিক হৈছে না গাড়ী, কোনে গুৱাহাটী আহে ঠিকেই নাই তাৰমানে। আপোনালোকে যিমানে দামী একশ্যন কেমেৰা নলওক কিয়, ৰাতি মানে যিটো মানে ভিজিবিলিটি কেমেৰা দিব লাগে নহয়, সেইটো একশ্যন কেমেৰাই মুঠেও দিব নোৱাৰে। একশ্যন কেমেৰাক একদম ব্ৰাইট লাইট লাগে, তাৰমানে ভাল একদম ফুটেজ দিবৰ কাৰণে। যিকোনো একশ্যন কেমেৰাতে যিমানে দামী নলওক, Insta360 হওক, DJI হওক, হিৰো GoPro হওক, যিমানকেইটা দামী চাই আছে আৰু ৰাতি এক্সিলেণ্ট মানে কোৱালিটি কোনেও দিব নোৱাৰে। DJI আৰু ইনষ্টাকেইটা অকণমান দিয়ে বাৰু, GoProটো ৰাতি মানে নোৱাৰে বেছি হেৰি কৰিব। তো সেই হিচাপত মোৰ এই কেমেৰাটোতো কামেই নাই ক'ব গ'লে। তথাপিতো ৰাতি এতিয়ালৈকে মই টেষ্টিং কৰা নাই কোনোদিনে, বা যিকেইদিন মই ধৰক এই কেমেৰাটো লৈ ক'ৰবাত ফুৰিব গৈছোঁ মানে ৰাতিকে, ৰাতি আহি পোৱাকৈ গৈছোঁ ধৰক, সেইকেইদিন মানে মই আহোঁতে কেমেৰাটো বন্ধ কৰিয়ে আহিছোঁ। মানে কেমেৰাটো অন কৰি অহাই নাই এদিনো, ৰাতি অহা কেইদিন মানে যিকেইদিন মানে ফুৰিব যাওঁতে কেমেৰাটো লৈ গৈছিলোঁ লগত। আজিতো এইটো লাইনত অলপ পোহৰ আছেই বাৰু। ধৰক জালুকবাৰী পোৱাৰ পিছততো সেইখিনিও নাথাকে, জালুকবাৰীৰ পিছত এইবিলাক ষ্ট্ৰীট লাইট নাথাকে না, আপোনালোকে দেখা নাপাব এনেকৈ। আৰু এইপিনে ডেকালথন এইপিনে, এইখন ডেকালথন মানুহবিলাকে যে বস্তু নিব আহি থাকে, ডেকালথন এইখন।
মস্ত ডাঙৰ ষ্ট'ৰ তো এতিয়া 6টা বাজু হ'ল আৰু এক্সাম 5:30 শেষ হৈছিল তো 5:30 পৰা 30 মিনিট 5:30 পৰা মানে সিহঁতে বহুতখিনি সময় মানে ওলাই আহোঁতে বহুতখিনি সময় লগাই দিয়ে চবৰে পৰা মানে কাগজ পত্ৰবোৰ কালেক্ট কৰোঁতে সেইখিনি টাইম লাগি যায় তাৰপিছত একেলগে ওলাব দিয়ে সেইখিনিত বাৰু লাগিবই আৰু সেইটো বেয়া পাই লাভ নাই ঠিকেই আছে বাৰু ৰেলৱেৰ SIৰ পৰীক্ষা হিচাপে মানে অলপ বা RPFৰ পৰীক্ষা হিচাপে অলপমান অকণমান ইয়াতকৈ ইজি হ'লে অলপ কথা নাছিল বাৰু বাকী চাওঁ কি হয় দিয়াতো নিশ্চয় বাৰু এটেম্প কৰিছোঁ পাৰাখিনি আৰু নোৱাৰাখিনি থাকি গৈছে বাৰু সেইটো উপায় নাই ৰেলৱেৰ আৰু কিবা কিবি যা ভাই যা তই যা BMW वाला যাবই দিয়ক আৰু ঠেলি হৈছি বহুত ওপৰৰ মাল ঠেলি হৈছি হ'লেও যাব আৰু যাক বাৰু কথা নাই যোনে যেনেকে ভাল পায় আমি আমাৰ মতে যাই থাকিলে হ'ল নাহে ধীৰে বাকী কওক আপোনালোকৰ কি খবৰ ভালে আছে নে নাই ৰাস চাক ভালকৈ চালে নে নাই ঠাণ্ডাও পৰিছে প্লেনিং কি কৰবাত পিকনিক চিকনিক যাব নাই কি কৰিব পিকনিক ক'ত যাব আপোনালোকে পিকনিক ক'ত যাব এইটো লাগে মোক কালি এটা ভিডিঅ' দেখিছিলোঁ বগামাটি তাৰে কমিটিখনে চাফা তাফা কৰি একদম ৰেডি কৰিছে এইখন মই কিন্তু পিকনিক চিকনিক যোৱা নাই দেই ওচৰতে ক'ৰবাত এনে এদিন ফুৰিম আৰু বাকী 1 তাৰিখৰ খানাটো খাব লাগিব আৰু যদি আপোনালোকে অলপমান দূৰৰ পৰা চাই আছে ধৰক মানে অলপ বাহিৰৰ পৰা ধৰক আমাৰ ইয়াৰে মানে কামৰূপ জিলাৰ নহয় বা ওচৰ বা কামৰূপ জিলাৰ হ'লেও যদি হাজোৰ পৰা অলপমান দূৰৰ পৰা চাই আছে যদি হাজোৰ পিনে আপোনালোকে আহে মানে আৰু পিকনিক খাব হাজোৰ পিনে তেতিয়াহ'লে ক'ব মোকো ময়ো যাম আপোনালোকৰ লগত দেখা হ'ম লগ কৰিম নে কি কয় ভাল লাগিব তলত মোৰ ইনষ্টাৰ লিংকটো দিয়া আছে বা FBৰো দিয়া থাকিব য'তেই মেছেজ দিব ভাল পাই ত'তেই দিব লগ পাই যাম টেনশ্যন নল'ব গাইজ আজি মটো ব্লগটো চাই মানে কেনেকুৱা পাইছে মানে এইটো জনাব হা তো আজি যিহেতু মোৰ ফাৰ্ষ্ট মটো ব্লগ ফাৰ্ষ্ট মানে ঠিক আছে পুৰা প্ৰপাৰ মটো ব্লগ বুলি ক'ব গ'লে এইটো ফাৰ্ষ্ট আৰু মানুহবিলাকো মানে যেতিয়া তেতিয়া গাড়ী এখন আহি আছে নে কি চাবই নাই আৰু আপোনালোকে দেখা নাই মানে জানো মই দেখা পাইছোঁ বাৰু মোৰ আগত যিখন অটো আছিল তাৰ আগেদি পটকে পাৰ হৈ গৈছে ইমান ৰাস্তাই পাৰ হ'ব লাগিছিল এই মৰাণ চা তাৰ বেয়া গালি ওলাই আহে আৰু সেইটোতো তো মই আহি এতিয়া দদৰাক পালোঁ এইখন বিশ্বৰ জিমত এতিয়া নোসোমাওঁ বাৰু তাৰো এটা চেনেল আছে তাৰ চেনেলটো চাব পাৰে আপোনালোকে মই তাৰ চেনেলটোৰ লিংকটো তলত দি দিম এতিয়া শাক ওলাইছে নেকি লাই শাক নাই মোক লাই শাক লাগে নাই ইয়াতে নাই আছে নেকি আছে ওরে লাই শাক কেন কৰিছে হা 4টাত 20 টকা 3টাত 20 টকা কৈছে প্ৰথমতে তো গাইজ শাকটো ইয়াৰ পৰা লৈ ল'লোঁ মই ভালে হ'ল ইয়াতে শাকটো পাই গ'লোঁ নহ'লে আকৌ দমদমা চকলৈকে যাই পিনে তাত ৰখি শাক ল'লে মানে বহুত দেৰি হৈ গ'লে মানে বেলেগ দেৰি নহয় মানে তাতে এটা কথা হ'ল কি দমদমা চকত এইটো টাইমত ভীষণ ভিৰ হয় তাৰমানে বহুত মানুহৰ অজস্ৰ মানুহ হয় দমদমা চকত এইটো টাইমত মানে গাড়ী ৰখা হেৰি কৰা ৰখি পিনে বস্তু লৈ থকা মানে দিগদাৰেই আৰু মানে গাড়ীখন আপোনাৰ বহুত দূৰত থৈ আহিব লাগিব হয়তো খোজকাঢ়ি আহিব লাগিব তাৰ পৰা বা দূৰতে থৈ পেলাই আকৌ আগবাঢ়ি যাব লাগিব তেনেকুৱা বা যদি চক পাৰ হৈ যায় আকৌ অলপমান দূৰত গাড়ীখন থৈ আকৌ শাকটো ল'ব লাগিব সেইটোৰ কাৰণে ইয়াতে পালোঁ তাতে ভালেই হ'ল চক আহি পালোঁ ইয়াতে আজি অকণমান গাড়ী অলপ হেৰিটো কম আছে বাকী মানুহ আছে গৈ পিনে পুৰা গাড়ী চাড়ী ৰখোৱা আছে পুৰা আৰু এখন হৈছে ফাষ্ট ফুড ষ্টল ধুনীয়াকৈ বনাই ইয়াতে
আৰু হাজোত আহিলে ইয়াতে সোমাব নাপাৰিব জিলিকি হোটেলত খাই যাব কিবা কিবি যদি পিকনিকত আহে পিকনিকতে খাব পাৰো মানে যদি কেতিয়াবা এনেই আৰু ফুৰিব আহে ওচৰতে ঘৰ মোকো মাতি দিব মোকো কিবা এটা খুৱাই দিব আৰু আপোনালোকে গাইজ মই আমাৰ গাঁও পালোহি এন্ট্ৰি কৰিছো আমাৰ গাঁৱত বৰদৈত অকণমান যাই পিনে মই ভিতৰে সোমাব লাগিব গাঁৱৰ পিনে পাই গলো পাই গলো তো গাইজ মই ঘৰ পাই গলো আপোনালোককো এৰিব লগা হ'ল গতিকে ব্লগটো চাই কেনে পাইছে জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে অলপ উপকৃত কৰিব আৰু বাকী লগ পাই আছো বেলেগ এটা ব্লগত আকৌ তেতিয়ালৈকে থেংক ইউ ধন্যবাদ ভালে থাকক সকলো বাই বাই